বন্ধুসকল, আজি আমি শিকিম ইংৰাজীত নিজৰ পৰিচয় জ্ঞাপন কৰা বা ইংৰাজীত সেলফ ইন্ট্ৰডাকশন। সো বহুত ইন্টাৰেষ্টিং এটা ভিডিঅ'টো চালে আশা কৰোঁ ভালদৰে ইংৰাজীত কথা পাতিব পাৰিব। প্ৰথমত আছে হাউ আৰ ইউ, কি খবৰ? আই এম ফাইন, মই ভাল আছো। এণ্ড ইউ, আৰু আপুনি? আই এম নট ছ' গুড, মই সিমান ভাল নহয়। হোৱাট ইজ ইয়ৰ নেম, তোমাৰ নাম কি? মাই নেম ইজ ৰবিন, মোৰ নাম ৰবিন। হোৱেৰ আৰ ইউ ফ্ৰম, তুমি ক'ৰ পৰা আহিছা? আই এম ফ্ৰম আছাম, মই অসমৰ পৰা আহিছোঁ। হোৱাট ডু ইউ ডু, তুমি কি কৰা? আই এম আ টিচাৰ, মই এজন শিক্ষক। হোৱাট ইজ ইয়ৰ ফাদাৰ নেম, তোমাৰ দেউতাৰ নাম কি? মাই ফাদাৰ নেম, মোৰ দেউতাৰ নাম। ইয়াতে আপোনালোকৰ নামটো দি দিব। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইটো চেনেলৰ জৰিয়তে মই ইংৰাজী শিক্ষা, ইংলিছ স্পিকিং সহজভাৱে শিকোৱা ভিডিঅ' আপলোড কৰি থাকোঁ। আশা কৰোঁ ভিডিঅ'বিলাক চাই আপোনালোকে বহুত সহজতে আৰু ভাল ইংলিছ ভিডিঅ' পাব। সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেদৰে ভিডিঅ' পোৱাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। আগতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপোনাৰ মোবাইলত যাই থাকিব মই যেতিয়া ভিডিঅ' আপলোড কৰিম। চ' বহুতখিনি মই যথেষ্ট চেষ্টা কৰিলোঁ এইটো ভিডিঅ'ৰ মাজত কেইষাৰমান ইংৰাজী বাক্য দাঙি ধৰিবলৈ এইটো ভিডিঅ'ৰ জৰিয়তে। চ' আজিৰ কাৰণে এইখিনিতে সামৰিলোঁ ভিডিঅ'টো। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'।